হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গমেই পাইছে ভিডিঅ'টো কেনেকুৱা হ'ব, কি হ'ব। আজি হৈছে ইউনিভাৰ্চিটি মানে আচলতে আপোনালোকে থাম্বনেইলটো দেখি হয়তো আচৰিত হৈছে, মানে ফটোটো দিয়া আছে আৰু আমাৰ ফটোটোও দিয়া আছে, গতিকে থাম্বনেইলটো দেখি অলপমান আচৰিত হ'ব লাগে কথা। আৰু দেউতাৰো ইউনিভাৰ্চিটি আজি আৰু আমাৰো ইউনিভাৰ্চিটি আজি। বাকী কথা পিছত কৈ থাকিম, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া প্ৰথম ৰাতিপুৱা গা চা ধুই লৈ মন্দিৰত যাম আৰু কি কৰিম গোটেইখিনি দেখা যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে মানে কেনে হৈছে ইউনিভাৰ্চিটিবিলাক নাই, যিকোনো তিথিয়ে বা বাৰে তাৰিখে মাহে একে নপৰে। আমাৰ কি বহাগৰ 27 তাৰিখ আছিল বিয়া অসমীয়াৰ হিচাপত, কিন্তু ইংৰাজীৰ হিচাপত চাব গ'লে আজি নহয় অহাকালিহে, মানে মে'ৰ আছিল 11 তাৰিখ আৰু অসমীয়া আৰু ইংৰাজী দুটা তাৰিখ একেলগে নিমিলিলে মানে কি আমাৰ যিহেতু অসমীয়া মানুহ অসমীয়াতে পালন কৰা যায়, গতিকে আজি বহাগৰ 27 তাৰিখটো তাতে মা আৰু দেউতাৰো আজি ইউনিভাৰ্চিটিয়ে হয়, গতিকে আজিৰ দিনটোতে পালন কৰা হৈছে। পালন কৰা মানে বহুত বিশেষ একো নাই, ৰাতিপুৱাৰ প্ৰায় কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু মানে বহুত ডাঙৰ কথা বুলি ক'লেও ভুল হ'ব, আচলতে আজিকালি সেনেহান হয়েই। আমাৰো বহাগৰ 27 তাৰিখে বিয়া গৈছে আৰু আমাৰ মা আৰু দেউতাৰ মানে শাহু মা আৰু শহুৰ দেউতাৰো বহাগৰ 27 তাৰিখে বিয়া গৈছে। ভাল লগা কথা আৰু বাৰু কিবা কানি কৰি আছোঁ দেখে, যিহেতু ইউনিভাৰ্চিটি বুলি গম পাইছে আমাৰ মানে বিশেষ দিনটো। তো আমিতো মন্দিৰত আছোঁ, মন্দিৰত মানে আগে পিছে এইটো মন্দিৰত আছোঁৱে, আপোনালোকে নিশ্চয় দেখিছে মন্দিৰটো। তো মন্দিৰত আছোঁ দুজনে, আহি পেলাই এতিয়া অলপমান চাকি তাকি দি যাওঁ। আৰু এইফালে মানুহজনে তালা খুলি আছে, মানে মন্দিৰৰ একদম যোনটো মেইন মুকুটটোৰ ভিতৰৰ ফালে তালাটো মাৰি থৈ দিয়ে। তো গতিকে তালা খুলি আছে, খুলি আৰু ভিতৰত যা ৰ'ব, তালা চালা খুলি দিলাক কৃষ্ণ। আৰু ভিতৰত যাওঁ দি এতিয়া বাহিৰত যাওঁ, যাই আৰু ঘৰত কিবা কানি আছে দেখা দেখি আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব একদম। আমাৰ ইউনিভাৰ্চিটিৰ মানুহজন যাবাই ওলছি ডিউটিত, তো একদম যোৱাৰ কাৰণে ৰেডি। তাকো আজি দৌৰাদৌৰি সলকান্তে যাব লাগিব, আজি কিবা এটা মানে ঘৰত যদি কিবা এটা বিশেষ থাকে সিদিনাখনে বেছি দৌৰাদৌৰি, মানে বেছি সোনকালে যাব লগা হয় না। তো আজি একদম পূৰা দৌৰাদৌৰি, একদম সোনকালে যাব ওলছে। একবাৰ মুখখন দেখাই দিলে একদম যি কি নহওক। তো মই বোলো অলপমান সোনকালে আহিবা, চাওঁ দিয়কচোন কি হয় বাৰু, ময়ো চাওঁ। আৰু মানুহজনে ওলছি ডিউটিত যোৱাৰ কাৰণে, আপোনালোকেতো দেখিলাকে ডিউটিত যোৱাৰ কাৰণে ওলছি, মানে বেলেগ দিনা অলপমান টাইম থাকিলেও ঘৰত থকাৰ কাৰণে আজি টাইমেই নাই। গতিকে আৰু উপায় নাই, যাবাই লাগিব, যিহেতু প্ৰাইভেট কাম আৰু যাবাই লাগিব। গতিকে মানুহজন ডিউটিত যোৱাৰ কাৰণে ওলছি। আৰু ভাবছিলোঁ কি গধূলি টাইমক লাগি ক'ৰবাত ফুৰিব যাওঁ, যদি কিবা এটা কৰোঁ যদি ভাল লাগিব। আৰু ক'ত আৰু যোৱা হ'ব, আশাটো কম বাৰু। কি হয় দেখা যাক, দিনটো কেনেকৈ যায়, কি কৰোঁ কি নকৰোঁ। তথাপিতো আৰু স্পেচিয়েল বস্তু বুলি ক'লে মানুহজন লগত আছে সদায়, মোৰ লগত এনেকৈ থাকক। মানে কি আৰু এটা বহুত ডাঙৰ কথা, যিদিনাখনে ভাবোঁ কি আজি কিবা এটা বিশেষ স্পেচিয়েল দিন আছে, আজি কাজিয়া চাজিয়া সেনেকৈ নকৰোঁ আৰু আজি দিনটো ভালে যাব লাগিব। মানে ৰাতিপুৱাতে কৈ থৈ দিওঁ আজি দিনটো ভালে যাব লাগিব, আমি একদম কাজিয়া নকৰোঁ, একো নকৰোঁ, আজি দিনটো বহুত ভালকৈ খেদাম আৰু ভাবি থাকোঁ মনতে। কিন্তু কি হ'ব, সিদিনাৰ দিনা একদম ৰাতিপুৱাই উঠাৰ লগে ৰাতিপুৱা উঠাৰ পৰাই আমাৰ দুটাৰ কিবা নহয় কিবা খেলি মেলি আৰম্ভ হৈ থাকিব, কিবা নহয় কিবা লাগিয়ে থাকে। গতিকে ভাবিব নোৱাৰে যে আজি দিনটো ভালে যাব। আৰু কিবা কানি খুটুং খাটাংটো সৰু সুৰা লাগিয়ে থাকে বাৰু। এনেকৈ এটা বছৰ পাৰ কৰিলোঁ তোমাৰ লগত। ইফালে আপোনালোকেতো দেখাই পেলাক ঘৰত আহিছে দেউতা অহাৰ কাৰণে মোৰ অৱশ্যে বহুত বেছি ভাল লাগছে। আৰু দেউতাই লৈ আহিছে চাইকেল, মানে চাইকেল লৈ আহিবৰ কাৰণে বেছি ভাল পায়। তো দেউতাই চাইকেলখন নেৰে আৰু দেউতাই চাইকেল লৈ আহিছে আৰু অহাৰ কাৰণে মোৰ বহুত ভাল লাগছে। সেই দোস্ত, দেউতা যে গধূলি আহা বুলি কৈছিলোঁ, তো দেউতাই কি লৈ আহিছে মোৰ কাৰণে চাব নেকি? মানে যিহেতু এতিয়া মেখেলা চাদৰ শাৰী এইগিলাখনে পিন্ধো, তো দেউতাই এখন শাৰী লৈছে আৰু মোৰ বহুত ভাল লাগছে। মই মানে অলপমান চিম্পুল টাইপৰ কাপোৰ ভাল পাওঁ, বহুত জিলকা চিল্কা এনেকুৱা কাপোৰ বেয়া পাওঁ। তো দেউতাই এখন শাৰী লৈ আহিছে,
ভালে লাগছে বাৰু শাড়ীখন বহুতেই ভাল লাগছে বঢ়িয়া ফাইনেলি মাজু ভণ্টি দি পঠাইছে চকলেট খোৱাৰ কাৰণে খোৱাহে কথা আৰু মানুহজনেও চকলেট আনিছে চকলেট দিছে তাৰে উপৰি এইটো খুৰাহঁতৰো চকলেট দিছে আধামান খাই নহয় ক'লো দিয়ক চেলিব্ৰিটিটোৱে দেখাই দিলোঁ একবাৰ বিয়াৰ পিছত যদি নিজৰ বিশেষ দিন এটাত ঘৰৰ কোনোবা মানুহ আহে মানে মাৰ ঘৰৰ কোনোবা মানুহ আহে তেতিয়াহ'লে বহুত ডাঙৰ কথা আৰু মোৰ সেনাখন কিবা এখন স্পেচিয়েল দিনত ধৰি লওক বাৰ্থডেতে হওক বা আজি এনিভাৰ্চেৰি আছিল বা মানে এনিভাৰ্চেৰি আছিল যিহেতু গতিকে কোনোবা একজন আহিলে ঘৰৰ মানুহ মোৰ বহুত ভাল লাগে আৰু সেইটো কথা মা দেউতাই বাৰু ভালকৈ জানে গতিকে পৰাপক্ষত একবাৰ হ'লেও আহে অলপ টাইমৰ কাৰণে হ'লেও আজি দেউতা আহিছে মোৰ বহুত বেছিয়ে ভাল লাগছে আৰু ঘৰৰ মানুহকেইটাৰ লগত থাকিতো মোৰ ভালেই লাগে তথাপিতো একবাৰ দেউতা বা মা বা কেতিয়া কোনোবা আহিলে বহুত ভাল লাগে ভিডিঅ'টো আপোনালোকক দেখালোঁ আজিৰ দিনটো কি কৰিলোঁ বহুত মানে ক'তো যোৱা নাই বহুত একো কৰাও নাই তাতে থাকিলোঁ বাৰু ঘৰত থাকিও ভাল লাগছে আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ যদি চাই ভাল লাগছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ গতিকে আজিলৈকে ইমানে নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ বাই বাই